বহুত দিনৰ পৰা অপেক্ষা কৰি থকা বৰষুণজাক আহিলে আৰু এয়া পানী চিপচিপিয়াকৈ হ'ল আৰু পথাৰত। এয়া আমাৰ এবাৰ হাল বাই থোৱা আছিলে, সেইকাৰণে ঘাঁহ বন কমকৈ গাজি আছে আৰু এতিয়া হাল বাই ৰুব পৰা হ'ব ধুনীয়াকৈ। এইজাক বৰষুণ যদি আগতে আহিলেহেঁতেন আমাৰ ইমান দিনে ৰোৱাতলা আদায়ে হ'লহেঁতেন। এয়া দেখিছেনে, এয়া অলপ অলপ হৈছে, বনবোৰ ওলাই আছে, হ'লেও আৰু যদি এনেকৈ দুদিনমান দিয়ে ধুনীয়াকৈ হৈ যাব পানী। আৰু ইফালে কঠীয়াবোৰো দেখিছেনে যথেষ্ট বয়স হ'ল, 1.5 মাহমানেই হ'লগৈ পাৰি থোৱা আৰু মাজতে বৰষুণ নোহোৱাত ৰঙা পৰি শুকাই গৈছিলে। তথাপিতো এতিয়া আকৌ বৰষুণ পৰি ভাল হৈছে, অলপ ৰুব পৰা হ'ব আৰু যিহেতু খেতিৰ ওপৰতে নিৰ্ভৰশীল আমি, বছৰকৰ খেতিখিনি কৰিব নোৱাৰিলে দিগদাৰ হয়, সেইকাৰণে যেনে তেনে ৰুব লাগিব, ধানখিনি হয় নহয়। এয়া বৰষুণ পৰিয়ে আছে, মই ছাতি লৈ ওলাই আহিলোঁ, ধুনীয়াকৈ পৰি আছে আৰু বতৰটো ডাৱৰীয়া চবফালে, কেইবাদিনো পৰিব চাগে একেলেঠাৰিয়ে পেনপেনীয়াকৈ। আৰু ইফালে বৰষুণ দিলে গৰু ছাগলীবিলাকৰ কিমান দিগদাৰ হয় সেইটো জানে পোহাসকলে। ছাগলীকেইজনী গঁৰালতে সোমোৱাই থৈছোঁ আৰু সেইকাৰণে ভাবিলোঁ আমৰ ডাল এটা কাটি থোৱা আছিলে, তাকে অলপমান সৰু সৰুকৈ কাটি দিওঁ। এই বাৰিষা সময়খিনি বহুত দিগদাৰ হয় ছাগলীৰ কাৰণে, যিহেতু আমাৰ বাম মাটি একেবাৰেই নাই ছাগলী পালিবৰ কাৰণে। তথাপিতো নুপুহিলেও নহয়, কেইজনীমান পুহিছোঁ, লগতে নিমৰ ডালো ভাঙি দিওঁ, নিম পাত খাই বৰ ভাল পায় ছাগলীয়ে। বাৰিষা দিনকেইটা এনেদৰে পাৰ কৰিব লাগে, গছপাত খুৱাই খুৱাই। আৰু যিহেতু পথাৰত এতিয়া পানী হ'ল, পথাৰত আৰু দিব পৰা নহ'ব, হাল বালে গোটেই ঘাঁহ বন নাইকিয়া হ'ব। এয়া নিমৰ ডাল ভাঙি দিছোঁ। আৰু এইকেইদিন আজি কাপোৰৰ ভিডিঅ' নহয়, এইটো এনেই ঘৰুৱা ভিডিঅ' বনাইছোঁ। যিসকলে চাই ভাল পায় লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বিশেষকৈ বোৱা কাপোৰৰ ভিডিঅ' দি থাকোঁ মই মাজে মাজে, আপোনালোকে পচন্দ হ'লে ল'ব পাৰিব। বাৰিষা যিহেতু কাপোৰৰ ভিডিঅ' বেছি বনোৱা নাই, অৰ্ডাৰ ল'বলৈও দিগদাৰ হয়, দিবলৈ যাবলৈ, পোষ্ট অফিচটো যথেষ্ট দূৰত। আৰু এয়া ধুনীয়াকৈ খাই আছে চাওকচোন। যেনেকৈ নহওক পুহিলেতো খুৱাবই লাগিব। আৰু আজিৰ অকণমানি ভিডিঅ'টো ইমানেই আছিল, ধন্যবাদ সকলো।